নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশৰ পাৰ্ট 1 আলোচনা কৰিম। এই কুৱেশ্যন কেইটা আসাম পুলিচ ABUB DME লগতে BTC থাৰ্ড গ্ৰেড আৰু আহিবলগীয়া আসাম টেটৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পূৰ্বতেও মই আসাম পুলিচ ABUB প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কেইটা আলোচনা কৰিছোঁ। আপোনালোকে চাব বিচাৰিলে আমাৰ চেনেলৰ যোগেদি চাব পাৰিব। পোনপ্ৰথমতে আমি এই কুৱেশ্যন কেইটা সলভ কৰাৰ আগতে ইয়াৰ অৰ্থাৎ ভগ্নাংশৰ টাইপছ কেইটা আলোচনা কৰিম। ইয়াৰ টাইপছ কেইটা বুজি পালে আমি কুৱেশ্যন কেইটা সলভ কৰিবলৈ খুবেই সুবিধা হ'ব। সো বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আমি পোনপ্ৰথমতে জানিব লাগিব ভগ্নাংশ কেই প্ৰকাৰৰ, অৰ্থাৎ ইয়াৰ টাইপছ কেইটা কি আমি জানিব লাগিব। ভগ্নাংশৰ প্ৰকাৰ পৰিম আমি প্ৰথমে। ইয়াত কি দিয়া আছে ভগ্নাংশৰ প্ৰকাৰ। প্ৰথম টাইপটো দিয়া আছে প্ৰকৃত ভগ্নাংশ। যিবোৰ ভগ্নাংশৰ লব হৰতকৈ ডাঙৰ হয় তাক প্ৰকৃত ভগ্নাংশ বোলে। যেনে মই লিখি দিলোঁ ইয়াতে 2/5। ইয়াতে আমি জানিব লাগিব লব কোনটো হৰ কোনটো। ওপৰত যিটো থাকে সেইটো কি হয় লব আৰু তলত যিটো থাকে সেইটো কি কয় হৰ। প্ৰকৃত ভগ্নাংশৰ কি হয় ইয়াৰ সদায় তলৰটো কি ডাঙৰ হয়, অৰ্থাৎ কি হৰটো কি সদায় ডাঙৰ হয়। কিহতকৈ লবতকৈ হৰ ডাঙৰ হয়। তো নিশ্চয় বুজি পাইছে। যেনে এইটো চাব পাৰি 3/7 এইটো কি চোৱা এই তলৰটো কি ইয়াৰ ডাঙৰ আছে, মানে এইটো কি ভগ্নাংশ প্ৰকৃত ভগ্নাংশ। নেক্সট আমি বুজিব লাগিব অপ্ৰকৃত ভগ্নাংশ কি। যিবোৰ ভগ্নাংশৰ লব হৰতকৈ সৰু হয় তাক অপ্ৰকৃত ভগ্নাংশ বোলে। যেনে 3/, এতিয়া মই কি লিখিছিলোঁ 2, ধৰা হ'ল আৰু এটা লিখি দিলোঁ মই 7/5। এতিয়া চোৱা লবটো কি হয় হৰতকৈ কি ডাঙৰ হয়, অৰ্থাৎ কি ইয়াত কি তলৰটো সদায় কি হ'ব ইয়াৰ সৰু হৈ যাব। এইটো কি তলৰটো কি সৰু। তো নিশ্চয় বুজি পাইছে। এবাৰ নেক্সট মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশ কোনবোৰ, এটা স্বাভাৱিক সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশক একেলগে কি মিশ্ৰ ভগ্নাংশ বোলে। স্বাভাৱিক সংখ্যা নিশ্চয় আপোনালোকে জানে যিবোৰ সংখ্যা কি 1ৰ পৰা আৰম্ভ হয় সেইবোৰক কি স্বাভাৱিক সংখ্যা বোলে। এইটো মিশ্ৰ ভগ্নাংশৰ উদাহৰণটো হ'ল ধৰা মই এতিয়া কি লিখি দিলোঁ 2 লিখি দিলোঁ, তাৰপিছত এতিয়া কি লিখি দিলোঁ এটা কি এটা স্বাভাৱিক সংখ্যা কৈছে, এই স্বাভাৱিক সংখ্যা লিখি দিছোঁ। তাৰপিছত কি কৈছে এটা প্ৰকৃত ভগ্নাংশ, এইটো লিখি দিলোঁ মই 3/5। অৰ্থাৎ এইটো পৰতে কেনেকৈ পৰিব লাগে 2/5/3। এইবোৰক কি কয় মিশ্ৰ ভগ্নাংশ কয়। যেনে আৰু এটা লিখি দিলোঁ মই 3/4/5। এইটো কি মিশ্ৰ ভগ্নাংশ। আৰু এটা যিকোনো লিখিলে হ'ল 7/, এতিয়া মই লিখি দিলোঁ 9/11। এইবোৰ কি যদি আগফালে কিবা এটা সংখ্যা থাকে সেইবোৰক কি কয় মিশ্ৰ ভগ্নাংশ বোলে। নিশ্চয় বুজি পাইছে। এতিয়া আমি কি কুৱেশ্যন কেইটা আলোচনা কৰিম। তলৰ কোনটো প্ৰকৃত ভগ্নাংশ। কুৱেশ্যন নম্বৰ 1 কি দি আছে তলৰ কোনটো প্ৰকৃত ভগ্নাংশ বোলে। প্ৰকৃত ভগ্নাংশ কি কৈছিলোঁ যাৰ কি ওপৰত তলৰটো সদায় কি ডাঙৰ থাকে, তলৰ কি মানে হৰটো কি সদায় ডাঙৰ হয়। ইয়াত হৰ ডাঙৰ কোনটোত আছে, ইয়াতে 5/3 মানে তলৰটো কি সৰু আছে, সৰুটো নহ'ব। এতিয়াও কি সৰু আছে, এইটো নহ'ব। এইটো কি এইটো চোৱা 2/5 আছে, 2/5 অপশ্যন চি আছে কি 2/5। ইয়াত কি তলৰটো সদায় কি ডাঙৰ আছে, মানে এইটোৱে কি ৰাইট এনচাৰ হ'ব। এইটো কি প্ৰকৃত ভগ্নাংশ। বাকী এইটো চোৱা 3/2 মানে কি তলৰটো কি সৰু আছে, সৰু থাকিলে নহ'ব, তলৰটো সদায় কি ডাঙৰ হ'ব লাগিব, তাক কি কয় প্ৰকৃত ভগ্নাংশ। নেক্সট কুৱেশ্যন 2 তলৰ কোনটো অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশ হ'লে কি হ'ব তলৰটো সদায় কি সৰু থাকিব লাগিব। ইয়াৰ এইটো চোৱা তলৰটো কি 5 আছে, মানে এইটো কি নহ'ব। এইটো চোৱা ইয়াতে কি তলৰটো 4 আছে, মানে কি ডাঙৰ আছে, এইটোও নহ'ব। এইটো চোৱা এইটোতো চোৱা তুমি 5/9 আছে, মানে কি 5/9 মানে কি তলৰটো কি ডাঙৰ আছে, এইটো নহ'ব। অপ্ৰকৃত মানে কি তলৰটো সৰু হ'ব লাগিব। এইটো চোৱা ডি নম্বৰটো চোৱা 3/2 আছে, এইটো কি তলৰটো সৰু আছে, মানে কি অপ্ৰকৃত ভগ্নাংশ। যদি তলৰটো ডাঙৰ থাকে, তলৰ সংখ্যাটো কি ডাঙৰ থাকে, তেনেহ'লে কি হ'ব প্ৰকৃত ভগ্নাংশ। আৰু তলৰ সংখ্যাটো কি সৰু থাকিলে কি হ'ব অপ্ৰকৃত ভগ্নাংশ। নিশ্চয় বুজি পাইছে। আৰু মিশ্ৰ মানে কি আগফালে যদি কিবা এটা সংখ্যা থাকে, এনেকৈ আগফালে যদি কিবা এটা সংখ্যা থাকে এইটো কি কয় মিশ্ৰ ভগ্নাংশ। নেক্সট কুৱেশ্যন নম্বৰ 3 4/7ৰ সমতুল্য ভগ্নাংশ হ'ল। এবাৰ কিছু সমতুল্য ভগ্নাংশ, সমতুল্য ভগ্নাংশ বুলি কেনেকৈ চাম আমি।
4/7 কি সমতুল্য ভগ্নাংশ। সমতুল্য ভগ্নাংশ মানে কি এই ওপৰৰ লগত যদি কিবা এটা পূৰণ কৰি দিওঁ, ইয়াতে যদি 2 পূৰণ কৰি দিওঁ, ইয়াতে তলতো কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব, তেনেহ'লে কি হ'ব 4 2 গুণ কিমান হ'ল 8 আৰু 7 2 গুণ কিমান হ'ল 12। তো 4/7 সমতুল্য ভগ্নাংশ কি হ'ব এটা 8/12। ঠিক এনেকৈ আমি চাম। অপশ্যন এ কি দিয়া আছে এবাৰ আমি চেক কৰিম 1 মিনিট। 4/7 কি সমতুল্য ভগ্নাংশ দিয়া আছে কি আছে অপশ্যন এ কি দিয়া আছে 5/9। 5/9 তো নহ'ব, 4 লগত কিবা এটা পূৰণ কৰিলে কি পাম 5 তো আমি নাপাম, চ' এইটো চাবাই নালাগে, এইটো নহ'ব, অপশ্যন এইটো নহ'ব। অপশ্যন বিটো চাম 4 কিমান আছে 14। 4 লগত কিবা এটা পূৰণ কৰিলে আমি কি 4 লগত 1 পূৰণ কৰিলে কিমান পাম 4 পাম, ঠিকে আছে। কিন্তু 7 লগত কি পূৰণ কৰিব লাগিব 1 পূৰণ কৰিব লাগিব। ইয়াতে কি আছে 7 লগত কি পূৰণ হৈ আছে ইনটু 2 হৈ আছে, তো এইটো নহ'ব। তলৰ লগত যদি ইনটু 2 হয় ওপৰৰ লগতো কি হ'ব লাগিব ইনটু 2 হ'ব লাগিব, তো অপশ্যন বি নহ'ব। এবাৰ অপশ্যন চি চেক কৰিম 4/7 ইকুৱেল কি আছে 16/21। এবাৰ 4 লগত কি ইনটু কৰিলে 16 হ'ব 4। এবাৰ তো 7 লগত কি ইনটু হ'ব লাগিব 4, তো 7 4 গুণ কিমান হ'ব 28 হ'ব লাগে, কিন্তু ইয়াতে কিমান আছে 21 আছে, তো এইটোও নহ'ব, অপশ্যন চিও নহ'ব। এবাৰ কি চেক কৰিম অপশ্যন ডি চেক কৰিম 4/7 ইকুৱেল কিমান আছে 20/35। এবাৰ চোৱা 4 লগত কি পূৰণ কৰিলে 20 হ'ব 5 ইনটু 5 কৰিলে 20 হ'ব। এবাৰ হাতৰ লগত কি পূৰণ কৰিলে 35 হ'ব ইনটু 5। এবাৰ চোৱা ওপৰতো ইনটু 5 হৈ আছে, তলতো ইনটু কি পূৰণ 5 হৈ আছে, মানে এইটোৱে ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি। নিশ্চয় বুজি পাইছে। নেক্সট কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4টো ছেম হয়। আজি মানে যিখিনি কুৱেশ্যন দিছোঁ এইখিনি কি চিম্পল কুৱেশ্যন হয়, বেছিক কুৱেশ্যন হয়, আৰু এই বেছিক কুৱেশ্যনৰ পৰাও আছাম পুলিচত আহে। ইয়াৰ পৰৱৰ্তী যুগৰ ভিডিঅ' দিম মই ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশৰ পাৰ্ট 2 পাৰ্ট 3, সেইবিলাকত কি শিকাম মই ভগ্নাংশৰ যোগ বিয়োগ কেনেকৈ কৰে বা কোনটো ভগ্নাংশ ডাঙৰ সেইবোৰ আমি শিকিম। চ' এতিয়া কি দিছে 2/5 সমতুল্য ভগ্নাংশ। এবাৰ চোৱা অপশ্যন এ চাম 2 লগত কিবা এটা পূৰণ কৰিলে 3 পাম নেকি আমি 3 তো নাপাওঁ, চ' অপশ্যন এ নহ'ব। অপশ্যন বি চাম 2 লগত কি পূৰণ কৰিলে 4 পাম আমি 2। এবাৰ 5 লগতো কি পূৰণ কৰিব লাগিব 2, তো 5 2 গুণ 10 এইটো হৈছে, তো ৰাইট এনচাৰ কি হ'ব এইটো। তোমালোকে চোৱা কি দিছে 2/5 দিয়া আছে সমতুল্য ভগ্নাংশ। ইয়াতে কিমান দিছে অপশ্যন বিত চোৱা 4/10। 2 লগত কি পূৰণ কৰিলে 4 হ'ব 2, এবাৰ 5 লগত কি পূৰণ কৰিলে 10 হ'ব 2। চ' চোৱা দুয়োটাতে কি 2 2 ইনটু হৈ আছে, চ' ৰাইট এনচাৰ হ'ব কি অপশ্যন বি। চি অপশ্যন চিও চাব পাৰিবা তোমালোকে 2 লগত কি পূৰণ কৰিলে 6 হ'ব 3, তো কিন্তু এবাৰ ইয়াতে কি দি আছে তলত 10 দিয়া আছে, তো 5 লগত কি পূৰণ কৰিলে 10 হ'ব 2, কিন্তু পূৰণ কৰা কি মানকেইটা কি বেলেগ বেলেগ হ'ল, তো অপশ্যন চি নহ'ব। চ' ৰাইট এনচাৰ কি হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন 125/75 কি লঘিষ্ঠ ভগ্নাংশ। লঘিষ্ঠ ভগ্নাংশ মানে কি চিম্পল ফ্ৰেকশ্যন, মানে কি কাটাকাটি কৰাৰ পিছত যিটো ভগ্নাংশ বা মান পাম সেইটোকে কি কয় লঘিষ্ঠ ভগ্নাংশ বুলি কয়। 125/75 এইটো কি কাটাকাটি কৰিব লাগিব। আমি জানো শেষত 5 বা 0 থাকিলে কি দি কাটাকাটি কৰিব পাৰিম 5 দি। এবাৰ 5 দি 75 কাটিলে কেইবাৰ যাব 15 বাৰ যাব আমি জানো। আর 5 দি 125 কাটলে কেইবাৰ যাব 5 দি 12 কেইবাৰ কাটিব পাৰিম আমি 2 বাৰ। আৰু থাকিলে ইয়াতে কিমান 2 আৰু 5 25, 25 দি 5 কেইবাৰ কাটিব পাৰিম 5 বাৰ। এবাৰ 15 কেইবাৰ কাটিব পাৰিম 5 দি 3 বাৰ, আৰু 25 5 বাৰ। তো এনচাৰ কি হ'ল আমাৰ 5/3 পালোঁ। ক'ত আছে 5/3 অপশ্যন চি। নিশ্চয় বুজি পাইছে। লঘিষ্ঠ ভগ্নাংশ বা লঘিষ্ঠ ৰূপ মানে কি কাটাকাটি কৰাৰ পিছত যিটো অন্তিম মান পাওঁ সেইটোৱে কি লঘিষ্ঠ ৰূপ। নেক্সট কুৱেশ্যন আজিৰ ভিডিঅ'টি অন্তিম কুৱেশ্যন। এতিয়া কি দি আছে 126/105 কি লঘিষ্ঠ ৰূপ ওলাব দিছে, এইটো কি কাটাকাটি কৰিব লাগিব। তোমালোকে এইখিনি যোগ কৰিলে কিমান পাম 5 × 6, আৰু এইখিনি যোগ কৰিলে কিমান পাম মানে এইখিনি 9 পাম, মানে 3 দি কি কাটাকাটি কৰিব পাৰিম। 3 দি 110 কেইবাৰ যাব 3 বাৰ, তো থাকিল কিমান 1 আৰু 5 15 কেইবাৰ যাব 5 বাৰ। 12 কেইবাৰ যাব 3 দি 4 বাৰ, আৰু 6 2 বাৰ। এবাৰ চোৱা কি হ'ল 42/35 হ'ল। 35 কি দি যাব 7 দি যাব, 7 দি কেইবাৰ যাব 5 বাৰ,
আৰু 42ক একবাৰ কাটিব পাৰি 7 দি 7 6 গুণ 42 তো কি পালোঁ 6/5 পালোঁ চ' ৰাইট এনচাৰ 6/5 ক'ত দি আছে অপশ্যন চি চ' বন্ধু বান্ধৱীসকল মই পোনপ্ৰথমতে কৈ দিছোঁ এইকেইটা কুৱেশ্যন হ'ল চিম্পল কুৱেশ্যন আৰু এইখিনি কুৱেশ্যনো আছাম পুলিচ ABUBত আহি গৈছে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি কি দিম ভগ্নাংশকেইটাৰ যোগ লগতে কোনটো ভগ্নাংশ ডাঙৰ কেনেকৈ বিয়োগ কৰিব লাগিব পূৰণ কৰিব লাগিব সেইখিনি নেক্সট ভিডিঅ'টোত দিম চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু কিবা বুজি নাপালে কমেণ্ট কৰি দিব আপোনালোকে যেতিয়া কমেণ্ট কৰে সেই কমেণ্টবোৰে আমাক ভিডিঅ' বনাবৰ কাৰণে আৰু মটিভেট কৰে চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ